নমস্কাৰ, আপোনালোকে চাই আছে মোৰ লগত ৰংঘৰ অসম ৱেব চেনেল। আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম কৰোনা ভাইৰাছৰ বিষয়ে। আজি প্ৰথমতে আপোনালোকক কৈছোঁ, ইটালী পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি মানুহৰ মৃত্যুৰ সংখ্যা বেছি তাত। সেয়ে তাৰে পৰা আমাৰ ভাৰতীয় এজন ডক্তৰ তাত পূৰ্বৰ পৰা আছিলে, তাত চিকিৎসা আগবঢ়াই আছে। সেইজন ব্যক্তিয়ে ভাৰতত যেতিয়া ইয়াৰ সংক্ৰমণ ঘটি আছে, তেতিয়া তাৰ পৰা এটা ভিডিঅ' যোগে সমূহ ভাৰতবাসীলৈ কিছুমান সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। আমি যি ধৰণে ইয়াৰ সতৰ্কতা অৱলম্বন কৰিব লাগিছিল এতিয়ালৈকে কৰিব পৰা নাই। এতিয়া মই কিছুমান তথ্য আপোনালোকক গ্ল'বেলি যিবোৰ ৰেকৰ্ড আছে, সেই ৰেকৰ্ড অনুযায়ী আপোনালোকক দেখুৱাব বিচাৰিম প্ৰথমে। তাৰপিছত আমি ডক্টৰৰ সেই মন্তব্যখিনি চাম। এইটো চাওক, আজিৰ ভিডিঅ' 26 তাৰিখ সন্ধিয়া 5:06 মই এইটো ভিজিট কৰিছিলোঁ ছাইটটো। চাওক, গোটেই পৃথিৱীত এতিয়ালৈকে বৰ্তমানলৈকে টোটেল কেছ ধৰা পৰিছে যিমানখিনি, সেই ৰেকৰ্ডটো ইয়াত দেখা গৈছে। 4,87,063 টোটেল মানুহক আক্ৰান্ত কৰিছে, আৰু ইয়াৰ ভিতৰত মৃত্যু কৰাৰ সংখ্যা হৈছে 22,025। 22,025জন ব্যক্তি ইতিমধ্যে মৃত্যুবৰণ কৰিছে, আৰু ইয়াৰ পৰা ৰিকভাৰ্ড হৈছে, ভাল হৈছে 1,17,577 টোটেল মানুহ ইয়াৰ পৰা ভাল হোৱা বুলি দেখুৱাই আছে। এইটো গ্ল'বেলি ৰেকৰ্ড হয়, ৱৰ্ল্ড ৱাইড। ইয়াৰ ভিতৰত চাওক, যিমান মানুহ ইয়াৰ ভিতৰত আক্ৰান্ত হৈছে, সকলো মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা এতিয়ালৈকে ইয়াৰ ওপৰত কোনো মেডিচিন নাই বুলি সদায় কৈ আছে। অকল ইয়াৰ পৰা বাচিবৰ কাৰণে এটাই ৰাস্তা, আমি সদায় সতৰ্কতা আৰু সামাজিক দূৰত্ব বজাই ৰাখিবৰ লৈ অনুৰোধ জনাই আছে সকলোৱে। সেইকাৰণে আজি চৰকাৰেও গোটেই ভাৰতবৰ্ষখনক লকডাউন কৰি দিছে। তো সেইটো সময়ত আমি চৰকাৰৰ নীতি নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। চাওক, এয়া গ্ৰাফ যোগে আপুনি যদি এবাৰ চায় কেনেধৰণে ইয়াৰ সংক্ৰমণ কিমান দ্ৰুতগতিত বৃদ্ধি পায়, যিহেতু ভাৰতবৰ্ষক দেখা গৈছে। এতিয়া 22 তাৰিখত চাওক, 580 টোটেল মানুহৰ এই বেমাৰত আক্ৰান্ত আছিলে। আকৌ সেই 11 ফেব্ৰুৱাৰীত ইয়াৰ টোটেল ৰোগীৰ সংখ্যা হৈছে 45,134। আৰু ইয়াৰ পৰা যদি চাই আপুনি 10 মাৰ্চলৈকে, 10 মাৰ্চলৈকে যদি চাই, এটা ধাৰাবাহিকভাৱে আহিছে 1,18,948 টোটেল পেচেণ্ট আছিল, আক্ৰান্ত মানুহ আছিল 10 মাৰ্চলৈকে। তাৰ পৰা চাওক কিমান দ্ৰুতগতিত ইয়াৰ সংক্ৰমণ ঘটিছে। এইটো যদি 25 মাৰ্চলৈকে আপুনি চাই, 4,71,135। ইমান দ্ৰুতগতিত ইয়াৰ সংক্ৰমণ হ'ব পাৰে। সেইকাৰণে সকলোৱে সজাগ হওক। আজিৰ তাৰিখত ভাৰতবৰ্ষক যেনেধৰণে ইয়াৰ সংক্ৰমণ ঘটিছে, আমি যদি এতিয়াও লকডাউনৰ সময়ত যদি বজাৰত এনেই বিনা কামত ফুৰি থাকোঁ, এজন ব্যক্তিৰ পৰা কিমান ব্যক্তিৰ যে সংক্ৰমণ ঘটিব পাৰে, ইয়াৰ কোনো নিৰ্ধাৰিত নীতি নিয়ম নাই। যিহেতু ইয়াৰ কোনো দৰৱ ওলোৱা নাই, সেইকাৰণে আমি ইয়াৰ পৰা অকল সতৰ্কতা অৱলম্বন কৰাৰ বাহিৰে আমি একো কৰিব নোৱাৰিম। আৰু ইমান টেনশ্যনত পৰাৰ কোনো কাৰণ নাই। ইয়াত মাত্ৰ 5% মানুহৰহে এতিয়ালৈকে মৃত্যুবৰণ ঘটিছে, যিমান মানুহে আক্ৰান্ত হৈছে। সেই হিচাপত আমি যদি চাওঁ, 5% মানুহৰ আক্ৰান্ত হোৱাৰ ব্যক্তি এতিয়ালৈকে মৃত্যুবৰণ কৰিছে। তাৰ মাজত বহুত মানুহ এনেকুৱা আছে যিসকল পূৰ্বৰ পৰা বয়সীয়াল মানুহ, বেলেগ বেলেগ বেমাৰ আছিলে, সেইসকল মানুহো তাৰ মাজত আছে। যদিও কৰোণা আক্ৰান্ত আছিল, কিন্তু বেলেগ বেলেগ বেমাৰো সিহঁতৰ আছিলে। তো সেইখিনিৰ পৰা আমি সতৰ্কতা অৱলম্বন যদি এতিয়াও কৰোঁ, আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰিম। তো এতিয়া আপোনালোকক মই আৰু এটা বস্তু দেখুৱাব খুজিছোঁ। যদিও চীনৰ পৰা ইয়াৰ আৰম্ভ হৈছে, আজি পৃথিৱীৰ কোন কোন দেশত ইয়াক বেছিকেই ত্ৰাসৰ সৃষ্টি কৰিছে, সেইটো মই আপোনালোকক কাণ্ট্ৰি ৱাইজ এটা বস্তু দেখুৱাব বিচাৰিম। চাইনাত চাওক, যদিও প্ৰথম আৰম্ভ হৈছিলে 81,285 টোটেল পেচেণ্ট আছিলে, বৰ্তমান সেই হিচাপত প্ৰথম হিচাপত আজিৰ তাৰিখত সিহঁতৰ বহুত নিয়ন্ত্ৰণত আহিছে। সিহঁতৰ তুলনামূলকভাৱে যদিও প্ৰথম আছিলে, মৃত্যুৰ সংখ্যাও বহুত কম। তাৰপিছত আহিল ইটালী আজি পৃথিৱীৰ ভিতৰত 2য় নম্বৰ স্থানত আছে, কিন্তু মৃত্যুকৰৰ সংখ্যা পৃথিৱীৰ ভিতৰত 7,503, সকলোতকৈ বেছি ইহঁতৰ মৃত্যুকৰৰ সংখ্যা। তাৰপিছত
স্পেইনলৈ আজিৰ তাৰিখত দ্বিতীয় স্থানত স্পেইন আছে, য'ত 4,000ৰ ওপৰত মানুহৰ মৃত্যু ঘটিছে। তো আমি এতিয়াও সতৰ্কতা অৱলম্বন হয়তো পৰ্যাপ্ত পৰিমাণে আমি কৰা নাই। এই গ্ৰাফটো চোৱাৰ পিছত আমি সেই ডক্টৰ মোহন সিং ৰাৱাতে কি ধৰণে আমাক ৰিকুৱেষ্ট কৰিছে, আপোনালোকক ৰিকুৱেষ্ট কৰিছে, এই ভিডিঅ'টো শেষত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই ভাৰতবৰ্ষৰ যিটো ৰিপৰ্ট world-o-matters.info যিটো ৰেকৰ্ড দেখুওৱা হৈছে, সেই ৰেকৰ্ডটো আপোনালোকক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, ভাৰতবৰ্ষৰ টোটেল পেচেণ্ট হৈছে 694, 26 তাৰিখ 5:11 বজালৈকে। আৰু ইয়াত নতুনকৈ ৰোগী ধৰা পৰিছে 37। চাওক কিমান দ্ৰুতগতিত ইয়াৰ সংক্ৰমণ ঘটি আছে। আৰু টোটেল এতিয়ালৈকে মৃত্যুকৰ সংখ্যা ইয়াত দেখুওৱা হৈছে 14 জন। আৰু ইয়াৰ পৰা মুক্ত হৈছে, ভাল হৈছে বৰ্তমান সময়লৈকে 45 জন ব্যক্তিৰ। তো চাওক, 600 ক্ৰছ কৰি দিলে আমি এতিয়াও সজাগ হোৱা নাই। আমাৰ সজাগ হ'বলগীয়া বহুত প্ৰয়োজন আছে। আৰু যিসকল সজাগ ব্যক্তি আছে, ফেচবুক নিউজ চেনেলৰ যোগেদি যিমানখিনি পাৰে মানে ডক্টৰ বা এক্সপাৰ্টখিনিয়ে সজাগতাৰ দিহা পৰামৰ্শ দিছে, সেইখিনি আমি অকল ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে প্ৰচাৰ কৰিলেই নহ'ব। আমি যিমান দূৰ পাৰোঁ লকডাউনৰ যিটো নীতি নিয়ম সেইখিনি বজাই ৰাখি আমাৰ ওচৰ গাঁৱৰ বা চহৰৰ ওচৰ চুবুৰীয়াৰ লগত যেনেধৰণে মিলা প্ৰীতি কৰিব পাৰোঁ বা অভাৰ টেলিফোন আমি যিমানখিনি যোগাযোগ কৰিব পাৰোঁ, সেইখিনিৰ ভিতৰত থাকি সিহঁতক আমি যিমানখিনি আমাৰ ভিতৰত নলেজ আছে আমি সেইখিনি সিহঁতৰ লগত শ্বেয়াৰ কৰিম আৰু সিহঁতক সজাগ হ'বলৈ অনুৰোধ জনাম। মই এই ভিডিঅ'ৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিম এই ডক্টৰজনে কেনেধৰণে हेलो फ्रेंड्स, এপ্ৰ'চ কৰিছে। सबको नमस्कार। मेरा नाम मोहन सिंह रावत है और मैं यहाँ इटली के मिलान शहर में हूँ। सबको पता है कि कोरोना वायरस बहुत ज़बरदस्त फैल गया है। तो सभी भारतवासियों से मेरी एक प्रार्थना है कि आप लोग जो इस चीज़ को हल्के में ले रहे हो, जो भारत सरकार के ऑर्डर के बावजूद भी जितने भी लोग जो सड़कों पर घूम रहे हैं, आप लोगों को पता नहीं है कि इटली के अंदर, इटली वर्ल्ड के अंदर सेकंड या थर्ड नंबर पे आता है हेल्थ के अंदर। यहाँ का सिस्टम इतना अच्छा है, सब कुछ इतना अच्छा होने के बाद भी यहाँ की सरकार ने हाथ ऊपर कर दिए कि अब इस चीज़ से हम कैसे क्या करें। यहाँ पर आप लोगों को बता दूं कि यहाँ पर इटली के अंदर रोज के 600, 700, 500, 550 इतने लोग रोज मर रहे हैं। रोज इतना छोटा सा देश है एक, जिसकी पॉपुलेशन भी बहुत कम है। आप लोग हिसाब लगा सकते हो कि अगर छोटे देश के अंदर इतना बड़ा डिजास्टर है कि मैं आज सुबह यहाँ 7 बजे ड्यूटी पर आया हूँ। 7 बजे से लेकर अभी रात के 8:30 बज रहे हैं। यहाँ पर मेरे को 13 घंटे से ऊपर हो गए। यहाँ पर मैं कंटिन्यू काम कर रहा हूँ लोगों को बचाने के लिए। मेरी आप लोगों सबसे, जितने भी भारतवासी हैं, सबसे हाथ जोड़ के विनती है, प्लीज़ 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 अपने अपने घरों के अंदर रहिए और बाहर बिना काम बाहर मत निकलिए। ये डिजास्टर सब जगह है, हर देशों में है। इंडिया में अभी चालू नहीं हुआ, अभी स्टार्टिंग हुई है। अभी तो कुछ भी नहीं हुआ इंडिया में। अभी तो 500 या 700 के अंदर पेशेंट है अभी। अगर इसी तरह से आप लोग रोड पर घूमते रहे और बिना काम क्रिकेट खेलना, गार्डन में वॉकिंग करना, फलाना ढिकड़ा जो भी है, प्लीज़ प्रधानमंत्री की बात मानिए। आप लोग घरों में रहिए, बिना इमरजेंसी के बाहर मत निकलिए। क्या आप लोग चाहते हैं कि आपके घर में से भाई बहन माता पिता कोई भी, आप समझ जाइए कोरोना का कोई इलाज नहीं। आप सबको पता है कोरोना वायरस का कोई इलाज नहीं अभी तक, सिर्फ मौत, मौत और मौत, इसके अलावा कुछ नहीं। तो आप सब लोगों से, भारतीयों से, मैं एक इंडियन होने के नाते मुझे यहाँ का जो डिजास्टर है वो देखकर हम लोगों को खाना नहीं खा सकते। हम इतनी हालत खराब है यहाँ पर। लोग एक दूसरे को देख देख कर यहाँ पर रो रहे हैं, इतने इमोशनल हो गए, क्योंकि किसी को भी पता नहीं है कि कब मर जाए आदमी। इतना बड़ा डिजास्टर हो चुका है यहाँ पर।
इतना छोटा देश है फिर भी यहाँ पे ये मास्क वगैरह और ये जो भी प्रोटेक्शन के जो 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 थिंग्स है वो उसकी कमी है। फिर आप भारत देखो, 20 इटली और 1 भारत बराबर है। तो आप देख लो, आप लोगों को क्या करना है, भारत को बचाना या सबको नष्ट करना। बस आप सरकार के विरुद्ध मत जाइए। और इस समय ये सबसे बड़ी इमरजेंसी है। और मैं कह रहा हूँ यहाँ के इटली के जो हालात है वो देखकर मैं आपको कह रहा हूँ कि भारत के अंदर सुनामी आने वाला, सुनामी। अगर ये सुनामी आप लोग रोक सकते हो, ये सुनामी आप लोग रोक सकते हो अगर आप घरों से बाहर नहीं निकले, आप अंदर रहिए प्लीज़। आप सब लोगों से हमारी रिक्वेस्ट है। और हम लोग यहाँ पर फंस गए हैं, हम लोग आ नहीं सकते हैं। और आने से पहले मेरा एक हेल्थ डिपार्टमेंट से होकर मेरा एक सबसे बड़ा मेरा कर्तव्य है कि लोगों की जान बचाना। मुझे भगवान ने जो प्रोफेशन दिया है, आज उसका इंतजाम, उसका टाइम आया है कि मुझे मेरी सेवा देने का, लोगों को बचाने का मेरा काम। तो जितने भी भारत के हेल्थ डिपार्टमेंट में जितने भी लोग हैं, प्लीज़ आप सब लोगों से रिक्वेस्ट है, जितनी हो सके उतनी ड्यूटी करिए, शिफ्ट करिए। मैं यहाँ पर 14-14 घंटे, 15-15 घंटे आई एम वर्किंग कंटिन्यूली हियर। और बाकी सरकार की बात मानिए, जो प्रधानमंत्री कह रहे हैं उसकी बात मानिए प्लीज़। आप लोग सब घरों में रहिए, इस डिजास्टर से आप बच सकते हो। छोटा सा एग्जाम्पल चीन के अंदर है, चीन के द्वारा ही फैला और वहाँ पर उन लोगों ने कंट्रोल कर लिया है। बस सिर्फ आप प्रशासन की बात मानिए, घरों के अंदर रहिए, बिना इमरजेंसी बाहर मत निकलिए। आप सब लोगों को नमस्कार। হয় শুনিলে ডক্টৰ মোহন সিং ৰাৱতৰ বক্তব্য। ডক্টৰ মোহন সিং ৰাৱতৰ লগতে ময়ো সকলোকে হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, সকলোৱে নিজৰ নিজৰ ঘৰত থাকক আৰু খুবেই দৰকাৰী বা জৰুৰী সময়তহে বাহিৰত ওলাব। আৰু বজাৰ কৰিবলৈ চৰকাৰৰ যিটো নিৰ্ধাৰিত সময় আছে সেই সময়ত যদিও ওলায় মাত্ৰ এজনহে ওলাব। আৰু বজাৰত অতিৰিক্ত সময় পলম নকৰি জাষ্ট দৰকাৰী বস্তুখিনি লৈ ঘৰলৈ উভতি আহক, নিজৰ লগতে সমাজখনক বচাওক আৰু নিজৰ ওচৰ চুবুৰীয়াকো ঘৰৰ পৰা বাহিৰত নোলাবলৈ দিহা পৰামৰ্শ আৰু সজাগতা আগবঢ়াওক। আৰু যদি এইটো ভিডিঅ' আপোনালোকক ভাল লাগিছে নিশ্চয় নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।